হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰত আহিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি আলোচনা কৰা হ'ব মগনিয়াৰ পৰা কবি যতীন্দ্ৰনাথ দহৰা। ইয়াৰ পৰা তোমালোকক কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ চাব লাগিব, মই গতিকে এইটো তোমালোকক দেখুৱাই দি আছোঁ। তোমালোকে প্ৰথমে অসমীয়া ভাষাত আহিলে সেউজীয়া ৰঙেৰে হাইলাইট কৰা। তোমালোকে এইবিলাক ভালদৰে পঢ়ি যাবা, মই দেখুৱাই দি আছোঁ এটা এটাকৈ। লেখক পৰিচিত 1892 চনৰ শিৱসাগৰ আলমপট্টিত যতীন্দ্ৰনাথ দহৰাৰ জন্ম। সেইটো শ্বৰ্ট কুৱেশ্যনৰ কাৰণে 1 মাৰ্কৰ কাৰণে তোমালোকে এইটো আহিব পাৰে। নেক্সট, ডিব্ৰুগড় জজ এইটো তোমালোকে ভালদৰে চাই যাবা। ছাত্ৰীসকল, নেক্সট তোমালোকে যিকেইটা চাব লাগিব, তোমালোকে হাইলাইটেৰে মই যিবিলাক দাগিছোঁ এই গোটেইবিলাক তোমালোকে ভালদৰে এবাৰ নহয় দুবাৰকৈ ৰিডিং পঢ়ি যাবা। 100% ইয়াৰ ভিতৰত তোমালোকৰ 2 মাৰ্কৰ আহিব পাৰে শ্বৰ্ট কুৱেশ্যন। নেক্সট তোমালোকৰ কঠিন শব্দাৰ্থ এই 3টা তোমালোকে পঢ়ি যাবা। গ্ৰামাৰত আহিব পাৰে তোমালোকৰ অতিচমুটোৰ পৰা এই গোটেইকেইটা চাব লাগিব। নেক্সট খ নম্বৰৰ এই গোটেইকেইটা চাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট তোমালোকৰ যিটো আছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ বা মূলভাৱ, তোমালোকে এইটো পঢ়িলে তোমালোকক এইটো যদি পঢ়া তেনেহ'লে তোমালোকক 3 নম্বৰটো 3-4 নম্বৰটো নপঢ়িলেও হ'ব। তোমালোকে যদি এইটো পঢ়া তেনেহ'লে তোমালোকক 5 নম্বৰটো 4 নম্বৰটো পঢ়িব নালাগে। তোমালোকে 4 আৰু 5টো 1 নম্বৰটো পঢ়িলে তোমালোকে 4 আৰু 5টো পঢ়িব নালাগে। তো ছাত্ৰ-ছাত্ৰীসকল, আজি মই দেখুৱাই দিয়া কমনৰ ভিতৰত তোমালোকে এইকেইটা ভালদৰে পঢ়ি যাবা। তাৰে ভিতৰত 100% চিয়'ৰ কমন পাবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যদি নেক্সট চেপ্টাৰ লৈ ভিডিঅ' লাগে কমেণ্ট কৰিবা। ধন্যবাদ।